নমস্কাৰ। তাৰমানে আমাৰ এইটো আচলতে আমি গোটেই BTAD অঞ্চলত আমি গোটেই 5টা ডিষ্ট্ৰিক্টত লৈছোঁ। টোটেল প্ৰগ্ৰাম আমাৰ 50 নম্বৰ 7 এনেকুৱা প্ৰগ্ৰাম চলি আছে। ক'ৰবাত কমপ্লিট হৈ গ'ল আৰু ইয়াতো চলি আছে, এনেকৈ চলি আছে। এইটো আমাৰ এটা আমি এইবাৰ প্ৰথম পদক্ষেপ হিচাপে লৈছিলোঁ। এইটো আমাৰ একচুৱেলি মাননীয় চিফ ছাৰ BTCৰ ঠিক আমাৰ তেনেকৈ মাননীয় EM ছাৰৰ নিৰ্দেশত এইটো আমি প্ৰগ্ৰেম আচলতে লৈছিলোঁ। ইয়াত বহুত কথা জড়িত হৈ আছে, যদিও এনেকুৱা এটা চেঞ্চিটাইজেশ্যন প্ৰগ্ৰেম বুলি লাইটলি আমি ভাবিলেও কেতিয়াবা হয়তো কোনো ভাবিবও পাৰে, কিন্তু এনেকুৱা নহয়। আচলতে ইয়াত আমি ষ্টুডেণ্টবিলাকক বিশেষকৈ হায়াৰ ছেকেণ্ডেৰী 11-12 ক্লাছৰ ষ্টুডেণ্টবিলাকক মেইনলি আমি এটা বস্তু বুজাব বিচাৰিছোঁ তেওঁলোকক, যে ইয়াত যিটো আমি লাইভলিহুডৰ কথা ক'ম, ইয়াত যিখিনি বস্তু ষ্টুডেণ্ট যদি থাকে মিটিংখনত বা এৱাৰনেছ প্ৰগ্ৰেমটোত এটেণ্ড থাকে, আৰু এটলিষ্ট যদি 50% বা 30% ষ্টুডেণ্টেও যদি মনত সোমাই লয়, কাৰণ আমাৰ এতিয়া যিটো আমাৰ ভয়াৱহ নিবনুৱা সমস্যা, এই হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত তেওঁলোকে হয়তো কালিৰ পৰা ডিগ্ৰী পঢ়িব, কোনোবা বেলেগ চাকৰিও পাব, কিন্তু চাকৰি নোপোৱাখিনি কি কৰিব? চাকৰি নোপোৱাখিনিতো কিবা এটা কৰিব লাগিব। ঠিক এনেকুৱা ধৰণৰ তেওঁলোকৰ এটা মনত মাইণ্ডছেটটো চেঞ্জ কৰাৰ কাৰণে বা বদলাই দিয়াৰ কাৰণে আমি এতিয়াৰ পৰা অকণমান যদি আমি এনেকুৱা এটা পদক্ষেপ লওঁ, আজিৰ এই প্ৰগ্ৰেমটোৰ পিছত নিশ্চয় 100জনৰ 30জন হ'লেও যদি ষ্টুডেণ্টে ভাবিব হয়তো এইটোতো এটা কৰিব লগা বিষয়, আমিতো দেখা নাই, এইটো কৰিবলৈ পাৰি। আমি যদি এইখিনি কথাকে অকণ বহল ভিত্তিত আমাৰ চাইণ্টিফিক ৱে কেনেকৈ আমি পালিব পাৰোঁ, আমাৰ ডিপাৰ্টমেণ্টৰ বিভাগীয় বিষয়াসকল আছে ইয়াত ৰিচৰ্চ পাৰ্চন হিচাপে, তেওঁলোকে যেতিয়া বস্তুটো বুজাই দিব, সহজ কৰি দিব, তেতিয়া তেওঁলোকৰ মাইণ্ডছেট অলপ হ'লেও চেঞ্জ হ'ব। আৰু তেওঁলোকে এটা সময়ত হয়তো ইয়াৰে কিছুমানে ডাইৰেক্ট বোলে আমি আৰু চাকৰি নিবিচাৰোঁ, ইয়াৰ পৰা আমি যিখিনি শিকিব বা তেওঁলোকৰ এদিন মনত আহিব যে এনেকৈ আমি বস্তু শিকিছিলোঁ, বা ইয়াৰ পিছত আমি ক'ম যে তেওঁলোক প্ৰয়োজনত আমাৰ বিভাগীয় যিবিলাক আমাৰ কাৰ্যালয় আছে, জেগাই আমাৰ ডিছপেঞ্চাৰীবিলাক আছে, অফিচবিলাক আছে, তাত যেতিয়া তেওঁলোকে ভিজিট কৰিব আহিব, তেওঁলোকৰ মনটো এটা ডাইভাৰ্ট হৈ যাব, হয় ইণ্টাৰেষ্ট, তেওঁলোকৰ আগ্ৰহটো বাঢ়িব পৰাটোৱে বা আমি আনিব পৰাটোৱে আমাৰ আচলতে আজি মূল উদ্দেশ্য। তাৰপিছত যেতিয়া তেওঁলোকে এটা লাইনত গুচি যাব বিচাৰিব বা তেওঁলোকৰ যিটো আগ্ৰহটো আহিব, তেওঁলোকে তাৰপিছত বিভিন্ন লাইন পাই যাব। যেনে তেওঁলোকে যদি কয় বোলে আমি ফাৰ্ম কৰিম, কি ফাৰ্ম কৰিম, ঠিক তেনেকৈ আমাৰ বিভাগীয় বিষয়াসকলত আলোচনা কৰিব, পৰামৰ্শ দিব, বা তেনেকৈ আঁচনি দিব, দেখাই দিব, বা ডিপাৰ্টমেণ্টৰ আঁচনিবিলাক আছে সেইবিলাকো দেখাই দিব। ঠিক তেনেকৈ যেতিয়া এটা ষ্টেপ আগবাঢ়ি গৈ থাকোঁ, তেওঁলোকৰ তাৰপিছত ফাইনেন্সিয়েল প্ৰব্লেমটোৰ কথা আহিব, আমি যেতিয়া দেখাই দিম এনেকৈ লওক, তেনেকৈ লওক, ইয়াৰ পৰা লোন লওক, তেনেকৈ লোন লওক, বা এনেই ফাইনেন্সিয়েল গভৰ্ণমেণ্টৰ অসুবিধা আছে, এই লাইনত কম, এনেকৈ তেতিয়া তেওঁলোকৰ মনটো ডাইভাৰ্ট হৈ যাব। আৰু এটা সময়ত কিছুমান ষ্টুডেণ্টে, মই ভাবোঁ এনেকুৱা ধৰণৰ শিক্ষণবিলাক পালে বা এৱাৰনেছবিলাক পালে তেওঁলোক নুঘূৰিব, তেওঁলোকে ডাইৰেক্টলি এইবিলাক ব্যৱসায়ত গুচি যাব, বা এটা ব্যৱসায় ভিত্তিত লৈ পেলাই গুচি যাব। আৰু আমাৰ মানুহবিলাকৰ প্ৰত্যেক ঘৰ মানুহৰে আমাৰ পিগাৰী হওক, পল্ট্ৰি হওক, ডেইৰী হওক, গোটাৰী হওক, এইবিলাক আমাৰ চবেই ঘৰত পালন কৰোঁৱেই। এতিয়া আজি যেতিয়া তেওঁলোকে ইয়াৰ পৰা কিছু জানিব যে হয়তো আমাৰ গাহৰিটো এনেকৈ পালন কৰিলে আমাৰ বেছি লাভৱান হ'ব পাৰিম, বা গৰুটো এনেকৈ পালন কৰিলে লাভৱান হ'ব পাৰিম, ঠিক তেনে ছাগলীত, মুৰ্গী, গতিকে এনেকুৱা ধৰণৰ কিছুমান কথা যেতিয়া জানি যাব, তেওঁলোকেও ভাবোঁ এই ক্ষেত্ৰত ইণ্টাৰেষ্টেড হ'ব। আৰু তেওঁলোকৰ যেতিয়া শিক্ষিত ল'ৰা ছোৱালীখিনি যেতিয়া ইণ্টাৰেষ্টেড হ'ব, তেওঁলোকে ঘৰৰ মানুহখিনিক বুজাওঁতে বেছি টাইম নালাগিব, কাৰণ এওঁলোক আজিকালি ল'ৰা ছোৱালী এওঁলোক বহুত ইনফৰ্মেটিভ, বহুত কথা জানে, বা এওঁলোকে বহুত কথা খবৰ পায়, বা আজিকালি মোবাইলতে বহুত কিছু ল'ব পাৰে। তেওঁলোকক আমি যেতিয়া ৰাস্তাটো দেখাই দিম, তেওঁলোকে তাৰ পৰাও বহুতখিনি আয়ত্ব কৰি ল'ব। তেনে কিছুমান বেমাৰ আছে যে অকস্মাত হ'ল, মৰি গ'ল, গাঁৱৰ গোটেই মুৰ্গীবিলাক মৰি গ'ল, বেমাৰ হ'লতো মৰিয়ে গ'ল, আৰু চব মানুহে ভাবে কি এইটো আৰু নাবাচে, কিন্তু সেইটো নহয়, এতিয়া ভেকচিন দিলে বাচি যায়, ভেকচিনটো দিলে গাঁৱতে বেমাৰটোৱে নহয়। ঠিক তেনেকৈ গাহৰি এনেকৈ বেমাৰ আছে, এটা হ'লে গোটেই গাঁৱৰ গাহৰিবিলাক মৰি যায়। গতিকে এইবিলাক যেতিয়া ইয়াত গম পাব যে নহয় এতিয়া ভেকচিনটো দিলে নমৰে, ভেকচিনটো দিলে বাচি থাকে, এইবিলাক নলেজবিলাক যেতিয়া ইয়াত পাব, তেওঁলোকে নেক্সট আৰু যেতিয়া আমাৰ কিছুমান ট্ৰেইনিং এনেকুৱা হৈয়ে থাকে, বহুত ধৰণৰ ট্ৰেইনিং, তেওঁলোকে তেতিয়া আগ্ৰহ হৈ পেলাই আহিব। আৰু আমাৰ সেইটোৱেই মূল উদ্দেশ্য, তেওঁলোকক কেনেকৈ আমি এই ক্ষেত্ৰত আগবঢ়াই নিব পাৰোঁ, তেওঁলোকক কেনেকৈ আমি এটা ৰাস্তা দেখাই দিব পাৰোঁ। কিছুমানে চাকৰি পাব, চাকৰি কৰিব, নোপোৱাখিনি কি কৰিব, তেতিয়া তেওঁলোকক আমি এটা ৰাস্তা দেখুওৱা, এইটোৱে আচলতে আমাৰ আচল উদ্দেশ্য। কেইটা চেণ্টাৰত কৰিছে? 50টা আমি কৰিম, গোটেই 5টা ডিষ্ট্ৰিক্টত কৰিম, কৰি আছে, হৈ আছে, হৈ থাকিব। আৰু হয়তো আৰু কমপ্লিট হ'লেই, কিছু হয়তো বাকী আছে, এইখিনি চলি থাকিব। এইটো আমাৰ প্ৰথম পদক্ষেপ, আৰু এইটোত আমাৰ মাননীয় চিফ ছাৰ বহুত ইণ্টাৰেষ্টেড হয়, বহুত আশাবাদী, তেওঁ এইটো ক্ষেত্ৰত খুব আগ্ৰহ যে মানুহবিলাক আমাৰ ষ্টুডেণ্টখিনিও বুজি উঠক যে আমি এনেকৈ আগবাঢ়িব লাগে। ষ্টুডেণ্টখিনি বুজি উঠিলে আমাৰ বহুত লাভ হ'ব, ঘৰৰ মানুহখিনি বুজি পাব, ষ্টুডেণ্টখিনি আজিকালি বহুত আগবঢ়া, তেওঁলোকে বুজিলে দুজনক বুজাব পাৰিব। ঠিক আমাৰ EM ছাৰ, ৰাকেশ বৰ্মা ছাৰ, তেখেতেও
কৈছে যেটো যেনেকৈ আমি সাকসেস কৰিবই লাগিব গতিকে আমি সবে লগ পাই লাগি ডিপাৰ্টমেণ্টৰ বিষয়াসকলেও কষ্ট কৰিছে সবে লগ লাগি আমি কেনেকৈ কষ্ট মানে সাকসেস কৰিব পাৰো এটোত আমি সবে মানে আগ্ৰহী বা এটো কথা আমি যিমান পাৰো আমি চেষ্টা কৰিছো আৰু এইখিনি আৰু मोनसे फोसावथाय नोंथांमोननि थाखाय मोनसे गोजोनथाव खौरां लानानै फैदों अदालगुरि जिल्लानि सिङाव थानाय डिमाकुसि बरंगाजुलिनि पिपल हलियाव लानानै फैदों नोंथांमोननो लेब्रा मुंनि गंसे गोदान रिजर्ट नोंथांमोना बे लेब्रा मुंनि गंसे गोदान रिजर्टखौ तामुलपुर रडनिफ्राय फैब्ला सुख्लाय ब्रिजनि आगदा आरो अदालगुरि रडनिफ्राय फैब्ला सुख्लाय ब्रिजनि सिगाङाव आगसिथिंजाय मोननो हागोन लेब्रा मुंनि गंसे गोदान रिजर्टआ नोंथांमोननो गोसोबायदि सुबिदा खालामनानै होनाय जादों नोंथांमोना बे लेब्रा रिजर्टआव बर'नि गासै जाग्रा जामुंखौनो मोननो हानायजों लोगोसे बेवहाय नोंथांनि सुबिदा बायदि अर्डार खालामनानै जानो हागोन जुदि नोंथांमोना तामुलपुरनिफ्राय अदालगुरिसिम थांनाय समाव ओंखामजों लोगोसे बायदिसिना जालांनो गोसो दंब्ला नैबे 8638879656 जानबुं नम्बराव कल खालामनानै सिगांग्रो अर्डार खालामहरनो हागोन